আজি আমি উপস্থিত আছো লাওখোৱা অভয়াৰণ্যৰ ভিতৰত। এই লাওখোৱা অভয়াৰণ্যৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে চাওক, ইয়াত হাজাৰ হাজাৰ গৰু ম'হ আছে। আপোনালোকে যদি চাইছে চাওক, আজি লাওখোৱা অভয়াৰণ্যৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। স্বাগতম জনাইছোঁ ভিলেজ ব্লগ অসম নামৰ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম লাওখোৱা অভয়াৰণ্যৰ জীৱ জন্তুৰ লগতে কিছুমান প্ৰাকৃতিক দৃশ্য, যি দৃশ্য দেখিলে আপোনালোকে সঁচাই আচৰিত হ'ব। তেনেহ'লে বলক আমি লাওখোৱা অভয়াৰণ্যৰ ৰিজাৰ্ভৰ মাজত সোমাই যাওঁ। সেইখিনিতে আপোনালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে ভিলেজ ব্লগ অসম নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই আপোনালোকৰ কাৰণে এনেধৰণৰ নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আমি লাওখোৱা অভয়াৰণ্যৰ এইটো ৰিজাৰ্ভৰ মাজেৰে সোমাই গৈ আছোঁ। আপোনালোকে চাব পাৰে, এইটো এটা ৰিজাৰ্ভ হয়, ৰিজাৰ্ভৰ ৰাস্তা। ইয়াত মানুহে অহা যোৱা কৰিবৰ কাৰণে এটা সৰু ৰাস্তা আছে। এই ৰাস্তাৰ ভিতৰেৰে আমি সোমাই যাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো চালে সঁচাই লাওখোৱা অভয়াৰণ্যৰ ৰিজাৰ্ভৰ এটা ভিউ আপোনালোকে চাব পাৰিব, আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ যিটো মজা, এই মজাটো আপোনালোকে উপভোগ কৰিব পাৰিব। আমি এইটো ৰাস্তাৰে গৈ আছোঁ। আপোনালোকে ৰাস্তাৰ কাষত এই সৰু সৰু গছবিলাক যে দেখিছে, এই গছবিলাক হৈছে ঢেকীয়া শাকৰ গছ। এইবিলাক গছৰ পৰা ঢেকীয়া শাক হয়। বলক আমি ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াৰ দৃশ্যবিলাক উপভোগ কৰোঁ। ইয়াত আপোনালোকে চাব পাৰে বহুত ঢেকীয়া শাকৰ গছ আছে। এইবিলাক হৈছে ঢেকীয়া শাকৰ গছ। আপোনালোকে চাওক, ইয়াৰ ভিউটো কিমান ধুনীয়া হয়। মই আপোনালোকক একদম ওচৰত গৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত চাওক, এক সুন্দৰ পৰিৱেশ। আৰু এইফালত যদি আপোনালোকে চাই, ইয়াত চাব শ শ বেৰাই ঘাঁহ খাই আছে। এই বেৰাবিলাক কিন্তু বনৰীয়া নহয়, এইবিলাক ঘৰচীয়া হয়, মানুহৰ পোহনীয়া হয়। এই পোহনীয়া গৰু ম'হ বেৰা আদিয়ে ইয়াত ঘাঁহ খাবলৈ এই ৰিজাৰ্ভত আহে, আৰু সন্ধিয়া সময়ত তেওঁলোকে নিজে নিজে নিজৰ ঘৰলৈ উভতি যায়। ইয়াত চাওক, গৰুৱে কি সুন্দৰ, কোনো টেনশ্যন নোহোৱাকৈ ঘাঁহ খাই আছে, কোনো ধৰণৰ টেনশ্যন নাই তাৰ। আৰু ইয়াৰ ৰিজাৰ্ভৰ ভিউটো আপোনালোকে চাওক। ইয়াত যদি আপোনালোকে কেতিয়াবা আহে, ইমান শান্তি অনুভৱ কৰিব যে আপোনাৰ জীৱনত কোনো টেনশ্যনেই নাই। এক সুন্দৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ভিলেজ ব্লগ অসম নামৰ ইউটিউব চেনেলৰ জৰিয়তে। আপোনালোকক মই সদায় এনেধৰণৰ নতুন নতুন প্লেচ দেখুৱাবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আমি ৰাস্তা বাদ দি পথাৰৰ মাজেৰে, ৰিজাৰ্ভৰ মাজেৰে যাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকক ইয়াত চাব পাৰিব এক প্ৰাকৃতিক দৃশ্য, য'ত শ শ গছ এনেকৈ আছে। শিমলু গছ, এইবিলাক বেছিভাগ শিমলু গছ হয়। আৰু ইয়াৰ ভিউটো আপোনালোকে একবাৰ চাওক, কিমান ধুনীয়া ভিউ। এইবিলাক ছাগলী। ইয়াত চাওক, এইকেইটা বেৰা, কোনো টেনশ্যন নোহোৱাকৈ ঘাঁহ খাই আছে, কোনো টেনশ্যন নাই সিহঁতৰ। এইখিনিলৈকে যদি আপোনালোকে চাই, ইয়াত আৰু এটা মজাৰ দৃশ্য আপোনালোকে দেখা পাব। হয়তো আপুনি জীৱনত এনেকুৱা দৃশ্য নেদেখিবও পাৰে। মই আজি আপোনালোকক দেখুৱাম এনেধৰণৰ এটা মজাৰ দৃশ্য। ইয়াত যদি আপোনালোকে চাই,
হাজাৰ হাজাৰ গৰু ম'হ একেলগে ঘাঁহ খাই আছে, হাজাৰ হাজাৰ। মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ, চাই ইয়াত চাওক হাজাৰ হাজাৰ গৰু ম'হ আছে। আপোনালোকৰ ইয়াৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু এতিয়া সন্ধিয়া হৈ আছে সেইকাৰণে ইয়াৰ পিকচাৰ কোৱালিটি আপুনি ইমান ভাল নাপাব, কিন্তু ইয়াৰ যি দৃশ্য আশা কৰোঁ আপোনালোকে চাই সঁচাই ভাল পাব। আপোনালোকক লাওখোৱা অভয়াৰণ্যৰ এই ৰিজাৰ্ভৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত চাওক শ শ মহে একেলগে ঘাঁহ খাই আছে। এই মহ গৰুবিলাক আপোনালোকে যে ইয়াত হাজাৰ হাজাৰ গৰু ম'হ একেলগে দেখিছে, এই গৰু ম'হকেইটা বনৰীয়া নহয়, কিন্তু এইকেইটা হৈছে গৰচীয়া। মানুহৰ ঘৰৰ গৰু ম'হ এই ৰিজাৰ্ভত আহিছে ঘাঁহ খাবলৈ, আৰু যিহেতু সন্ধিয়া হৈ আছে সেইকাৰণে ঘাঁহ খাই নিজে নিজে নিজৰ নিজৰ গৰ্ব হৈ আছে। মই আপোনালোকক আৰু ওচৰলৈ গৈ জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ আপোনালোকক জুম কৰি দেখুৱাম। ইয়াৰ পৰিৱেশ, ইয়াত কোনো ধৰণৰ কাজিয়া নোহোৱাকৈ হাজাৰ হাজাৰ গৰু ম'হ একেলগে ঘূৰি ফুৰি আছে, ঘাঁহ খাই আছে। কিন্তু ইমান মানুহ যদি একেলগে থাকিলে হয় নিশ্চয় কাজিয়া লাগিলে হয়। মই আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সিহঁতৰ মাজত কোনো ধৰণৰ কাজিয়া নাই, কোনো টেনশ্যন নাই। সিহঁতে নিজৰ ইচ্ছামতে ইয়াত ঘাঁহ খাই আছে, ঘূৰি ফুৰি আছে ৰিজাৰ্ভত। মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ। ইয়াত চাওক আপোনালোকে হাজাৰ হাজাৰ গৰু একেলগে আছে, হাজাৰ হাজাৰ গৰু ম'হ একেলগে আছে। চ' আজি আপোনালোকক ইয়াৰ এটা ভিউ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে এটা লাইক কৰিব, যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই সদায় আপোনালোকক এনেধৰণৰ নতুন নতুন ভিডিঅ' দেখুৱাবলৈ এইটো চেনেলত আপলোড কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। জয়